বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আজিও আপোনালোকলৈ আকৌ এবাৰ মই আহিলোঁ 2022 বৰ্ষৰ কেইটামান নতুন অসমীয়া হাতৰ গতিকে বৰ বেছি সময় নষ্ট নকৰি বলক আজিৰ ভিডিঅ'ৰ প্ৰথমটো হাতৰ চাওঁ পাত আছে ডাল নাই কথা আছে মাত নাই বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে কিতাপ পিছে আপোনালোকে বিচাৰি পাইছিল নে নাই কমেণ্ট কৰি জনাব বলক দ্বিতীয়টো হাতৰ চাওঁ লোহাৰত জনম লোহাৰকে খায় দেশৰ লগত যুঁজিবলৈ যায় বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে বন্দুক পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক তৃতীয়টো হাতৰ চাওঁ জলত জন্ম স্থলত বাস মা কেঁচুলৈ হয় হ'ব না বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে নিমখ পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক চতুৰ্থটো হাতৰ চাওঁ চতুৰ্থটো হাতৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক এতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব বলক চতুৰ্থটো হাতৰ চাওঁ হাবিৰ পৰা ওলাল বুঢ়ী বুঢ়ী চকু বাৰ কৰি বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে চালনী পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক পাছৰটো হাতৰ চাওঁ পানী আছে মাছ নাই জংঘল আছে বাঘ নাই বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে নাৰিকল পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক এতিয়া আপোনালোকলৈ থকা বিশেষ বুদ্ধিৰ হাতৰটো চাওঁ কি পাতৰ আগ নাই বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ যদি আপোনালোকে জানে তেন্তে এতিয়া এটা কমেণ্ট কৰি জনাওক কাৰণ আগন্তুক ভিডিঅ'ত আপোনাৰ নাম উল্লেখ হ'ব পাৰে এতিয়া সময় হৈছে যোৱাবাৰৰ হাতৰটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে এশিঙীয়া পহু গোটেই গাতে শহু বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে কঁঠাল এই হাতৰটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম ক্ৰমে অংকুৰাজ য়ানুজ কলিতা অপি মুনীন্দ্ৰ মুলিয়া আৰু বিকে ব্লগ ইয়াৰ লগতে শুদ্ধ উত্তৰ দিয়া আন সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল গতিকে আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম